ফাটা ইপিনে আহে নাহে ওই আদিবাসীবিলাক সোমাব দিম আচ্ছা কংগ্ৰেছ ইতিমধ্যে আগবাঢ়ি আছে এতিয়া UPPL আৰু BPF-ৰ মাজত সেকেন্ড পজিশনৰ কাৰণে ফাইট চলি আছে UPPL BPF-ৰ যিখন ফাইট এখন নট ফৰ ফাৰ্ষ্ট ডিভিজন ফৰ সেকেন্ড ডিভিজন যোৱাকালিৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ চলি আছে ডাঙৰীয়া অহাৰ গুৱাহাটীত কৈছিলে যে কৃত্ৰিম বানপানী আৰু খোৱা পানীৰ সমস্যা নাইকিয়া কৰিব এতিয়া কি হ'ল বানপানী মুক্ত গৰাখহনীয়া মুক্ত অসম কৰিব এতিয়া কি হ'ল নিবনুৱা মুক্ত অসম কৰিব কি হ'ল কৃষকৰ উপাৰ্জন বৃদ্ধি পাব শ্ৰমিকৰ উপাৰ্জন বৃদ্ধি পাব পালে নেকি এতিয়া মোদী ডাঙৰীয়াই যোৱা 10 বছৰত যিবিলাক মিছা কথা ক'লে এতিয়া তেখেতক দেখাৰ কাৰণে মানুহৰ মনত পৰিব আৰু সেইকাৰণে আমাৰ ৰিজাল্ট ভাল হ'ব ফাৰ্ষ্ট পেজত আমি 5খনতেই সম্মুখ সমৰত আছো আমাৰ কালি গৌৰৱ গগৈ ডাঙৰীয়া আপোনালোকে দেখিছে প্ৰিয়ংকা গান্ধী আহোঁতে কি ধৰণে ৰাইজে উফৰি খাই ওলাই আহিছে 5খন সিটতে বিজেপি যথেষ্ট হতাশ বিজেপি যথেষ্ট নিৰাশ কাৰণ ৰাইজৰ খং উঠি আছে ৰাইজে 1200 টকা পাইছে আৰু 5 কেজি চাউল পাইছে 1200 টকা 5 কেজি চাউলৰ কাৰণটো মানুহে পৰিৱৰ্তন কৰা নাছিলে তেওঁলোকে জাতি মাতি ভেটি কথা কৈছিলে আজি কি হ'ল আজি অসম চুক্তিখন কি হ'ল এই কথাবিলাকে আলোচনা ফ্ৰী এণ্ড ফেয়াৰ হ'বনে নহয় মই নাজানো ফ্ৰী এণ্ড ফেয়াৰ যদি হয় সঁচাকৈ বিজেপি শূন্য হৈ যাব যি উন্নয়ন তৰুণ গগৈ ডাঙৰীয়াৰ দিনত হৈছিল তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি যদিও BTRৰ শাসনত নাছিলোঁ কিন্তু দিছপুৰৰ পৰা কংগ্ৰেছৰ নেতৃত্বত এই BTRত উন্নয়নৰ গংগা আমি বুৱাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু আজি বিজেপিৰ শাসনকালত আগতে যিটো ইয়াত উন্নয়ন হৈছিল সেই উন্নয়ন স্তব্ধ কৰি কেৱল লুটপাট দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বজন তোষণ আজি এই ধৰণে আজি UPPLৰ শাসন চলি আছে এতিয়া BPF দল নামত আঞ্চলিক দল UPPL দল এতিয়া নামত আঞ্চলিক দল এই দুইটা ৰাজনৈতিক দল এতিয়া বিজেপিৰ দুটা পকেটত সোমাই পৰিছে বিজেপিৰ পকেটত সোমাই পৰিছে আঞ্চলিকতাবাদী যি চৰিত্ৰ আঞ্চলিকতাবাদৰ যি দায়িত্ব সেই চৰিত্ৰৰ দায়িত্ব আমাৰ এই অঞ্চলৰ আঞ্চলিক দলবিলাকে হেৰুৱাই পেলাইছে গৰ্জন মুছাহাৰী BTRৰ এক পৰিচিত নাম গৰ্জন মুছাহাৰীয়ে আমাৰ BTR অঞ্চলৰ ৰাইজৰ সমস্যাবিলাকৰ মুখপাত্ৰ হিচাপে আপোনালোকে 7 মে তাৰিখে হাতৰ চিনত ভোট দি এক শক্তিশালী কণ্ঠ হিচাপে দিল্লীলৈ আমি পঠাব লাগিব গৰ্জন মুছাহাৰীয়ে যোৱা সময়ছোৱাত BTRৰ মানুহৰ সুখে দুখে যি সমৰ্থন কৰিছে আপোনালোকৰ তাৰ বিনিময়ত 7 তাৰিখে ভোট দিব বুলি আশা ৰাখি আমাৰ নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়াই বক্তব্য ৰখাৰ আগতে